নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই কিবা এটা বনাম বুলি ভাবিছোঁ, তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰি ভাবিলোঁ। আৰু বলকচোন চাওঁ মই কি বনাওঁ। আৰু এটা কথা কওঁ, এইটো মোৰ নতুন চেনেল হয়, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব। বলকচোন চাওঁ কি বনাওঁ। বিলাহীৰ টক বনাম বুলি ভাবিছোঁ, তাকে দুটা ডাঙৰ ডাঙৰ বিলাহী মই এনেকৈ কাটি ল'লোঁ। আৰু তাত দিবৰ কাৰণে এয়া মই অলপ গুড় লৈ লৈছোঁ, গুড় বৰ বেছি লোৱা নাই। কেৰাহীত তেল গৰম হ'বলৈ দি তাত মই 3টা জলকীয়া আৰু পাঁচফোৰণ কেইটামান দি দিলোঁ। আৰু জলকীয়াকেইটা ভালকৈ এনেকৈ লৰাই দিছোঁ। মোৰ গেছৰ ফ্লেমটো বেছি সৰু হৈ আছিল কাৰণে জলকীয়াকেইটা লগালগ ক'লা হৈ গ'ল মানে। আৰু তাত মই এতিয়া কাটি থোৱা বিলাহীকেইটা দি দিছোঁ আৰু দি ভালকৈ এনেকৈ লৰাই দিছোঁ। বিলাহীকেইটা বেছি যিমান পকা হয় সিমান টক বনাবৰ কাৰণে ভাল হয়। মোৰ বিলাহীকেইটা বৰ বেছি পকা নাছিল, আধা পকা আছিল। যিমান পকা হয় সিমান ভাল হয়, মানে বিলাহীটো বেছি তেতিয়া ফেনফেনীয়া হৈ যায় যে, তেতিয়া ভাল হয় মানে টক বনাবৰ কাৰণে। আৰু তাত মই অলপ নিমখ দি দিছোঁ। ক'লা নিমখ দিলে বেছি ভাল লাগে খাবলৈ, কিন্তু মোৰ ওচৰত ক'লা নিমখ নাছিল। আৰু মই তাত অলপ হালধি যোগ কৰি দিছোঁ। হালধি দিয়া নিদিয়া সেইটো আপোনালোকৰ কথা, দিব মন গ'লে দিব পাৰে, দিব মন নগ'লে নিদিলেও হয়। মই অলপ দি দিছোঁ আৰু ভালকৈ এনেকৈ লৰাই অলপ দেৰি সিজিবৰ কাৰণে থ'ম। বিলাহীখিনি ভালকৈ ভাজি লোৱাৰ পিছত তাত মই গুড়খিনি দি দিলোঁ আৰু এতিয়া ভালকৈ লৰাই দিব লাগিব। মই ইয়াত বৰ বেছি মছলা ব্যৱহাৰ কৰা নাই, মছলা মানে মই ইয়াত দিয়াই নাই, অকল পাঁচফোৰণ কেইটামান দিছোঁ। আপোনালোকে দিওঁ বুলি ভাবিলে ইয়াত মছলা দিব পাৰে। মই ইয়াত একো জলকীয়া আৰু পাঁচফোৰণ কেইটামান দিছোঁ। এতিয়া ইয়াক আকৌ এনেকৈ অলপ দেৰি এনেকৈ লৰাই থাকিব লাগিব। বিলাহীবোৰ মোৰ বৰ পকা নাছিল কাৰণে মাজে মাজে গোটেইখিনি ভাঙি যোৱা নাই, অলপ টান টান হৈ আছে মাজে মাজে, কেঁচা আছিল কাৰণে। আৰু এয়া মোৰ বিলাহীৰ টক ৰেডি। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ আহিলোঁ, ধন্যবাদ।